আজি হ'ল 31 ডিচেম্বৰ সকলোৱে মদে মাংসই মাছে গাহৰিয়ে ছাগলীয়ে দগহি খাব কেইদিনমানৰ আগলৈকে জুবিনদাৰ ন্যায় বিচাৰি কান্দি থকা মানুহে আজি ফূৰ্তি কৰিব জুবিনদাৰ গান লগাই নাচিব এনজয় কৰিব মদে মাংসই খাই পেলাই জুবিনদাক পাহৰি যাব মনত পৰিবনো কেলে জুবিনদানো কোন আছিলে মৰি গ'ল গুচি গ'ল শেষ এতিয়া খাব লাগে আৰু এনজয় কৰিব লাগে আমি কিন্তু নাই বনোৱা মদ মাংস মাছ একো নাই আমাৰ মত আমি ভাত বনাইছো আৰু দালি তৰকাৰী ভাজি বাস গম পাইছে একো আমাৰ চখ লাগা নাই মদে মাংসই তেতুগুইলৈকে এখোপা খাই অকলিয়াই থাকিবলৈ কাৰণে যিসকল ভোকত আছে 7 জনমত খাব নোপোৱা হৈ আছে সিহঁতে আজি মদে মাংসই খাই পেলাই এনজয় কৰিব আৰু এনজয় কৰি আছে ইনষ্টাগ্ৰামত ভিডিঅ' ঢালি আছে দেখি আছো খাই লোৱা খকে ধৰিছে নহয় খাই লোৱা গম পাইছানে নাই এটা মানুহ যে মৰি গ'ল সেইটোলৈ তোমালোকৰ কোনো চিন্তা নাই চিন্তা আছে যদিও পাহৰি গলা হয়নে নহয় খোৱা আজি যদি খাই নোলোৱা তোমালোকে ভোকত থাকিবা এই 2026 চনটো গুটি চনটো তোমালোকে ভোকতে থাকিব লাগিব গম পাইছানে নাই দেৱালীত বম নুফুটাই জুবিনদা মৰি গ'ল তুলপাল লাগি গ'ল গোটেই অসম জ্বলি গ'ল এতিয়া মাঘ বিহুটো অহা লগে 31 ডিচেম্বৰটো অহা লগে তোমালোকৰ ভোক লাগিছে হয় না নহয় এনজয় লাগিছে বা খোৱা কিমান খাবা খাই লোৱা